everyone, my name is Layana. Welcome to my YouTube channel. Jot ami kotha patim fashion, beauty aru lifestyle or oporot. Ajir especially topic to hoise women with heavy breast. Ji hokol mohilar bust area to heavy hoy তেওঁলোকে কেনে ধৰণে ড্ৰেছিং কৰিব লাগে কেনে ধৰণে নিজকে ষ্টাইলিং কৰিব লাগে তাৰ ওপৰতে হ'ব মহিলাৰ ব্ৰেষ্ট এৰিয়া টু হেভি হয় তেওঁলোকে কিছুমান টিপস ফলো কৰি পেলাই নিজৰ ব্ৰেষ্ট এৰিয়াটো অলপ হলেও লাইট দেখাব পাৰে গতিকে আহক আজি আমাৰ ভিডিওটো ষ্টাৰ্ট কৰো নম্বৰ 1 টো হৈছে এভয়েড হাই নেক হাই নেক জিনবিলাক ড্ৰেছ থাকে হাই নেক ড্ৰেছেছ হাই নেক কুৰ্টিজ হাই নেক ব্লাউজেছ হেবিলাক জিমান পাৰি হিমানখিনি এভয়েড কৰি চলিব লাগে কিয়নো হাই নেক যোনবিলাক ড্ৰেছ থাকে কুৰ্টি বা ব্লাউজেছ আৰু যোনবিলাক হাই নেক টপছ থাকে যোনটো উইন্টাৰ সিজনত পিন্ধা যায় হেবিলাক হাই নেক ড্ৰেছবিলাকে এটেনশনটো বেছিকে বাষ্ট এৰিয়াৰ ফালে লৈ যায় মানে বাষ্ট এৰিয়াটোলৈ এটেনশনটো বেছিকে লৈ যায় আৰু তেতিয়া কি হয় যোনবিলাকৰ বাষ্ট এৰিয়াটো আনহেভি হয় তেওঁলোকৰ ক্ষেত্ৰত বাৰু নৰ্মেলি থাকে বাট যোনবিলাকৰ বাষ্ট এৰিয়াটো হেভি হয় তেওঁলোকে যদি বেছি হাই নেক ড্ৰেছ বা ব্লাউজ কুৰ্টিজ এবিলাক পিন্ধে তেনেহলে তেওঁলোকৰ এটেনশনটো বেছিকে বাষ্ট এৰিয়ালৈ গুচি যায় আৰু বেছি ফুলাৰ লুক এটা আহি যায় আৰু বেছি হেভি দেখা যায় বেছি হাই নেক ড্ৰেছ পিন্ধাৰ হলনি ভি নেক নাইবা স্কুপ নেক এনেকুৱা ধৰণৰ ড্ৰেছেছ ব্লাউজেছ এইবিলাক ট্ৰাই কৰি চাব পাৰে আৰু যদি হেবিলাক বেছি ভি নেক মানে ডিপ ড্ৰেছবিলাক ভাল নালাগে তেনেহলে লেছ ডিপ ড্ৰেছ পিন্ধিব পাৰে নাইবা স্কুপ নেক যোনবিলাক গোল ডিঙিৰ থাকে তেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধিব পাৰে নাইবা আজিকালি বহুতো ওলাইছে ন ৰেক্টেংগুলাৰ বা স্কুৱেৰ তেনেকুৱা ধৰণৰ বহুতো ট্ৰাই কৰি চাব পাৰে বাট যোন সকল মহিলাৰ বাষ্ট এৰিয়াটো হসাকৈ হেভি হয় তেওঁলোকে মই জনাত মানে হাই নেকটো অলপ এভয়েড কৰিব লাগে বাট হাই নেকটো সবে পিন্ধে ট্ৰেন্ডত আছে আৰু সকলোৱে ভাল পায় গতিকে সবে ট্ৰাই কৰে বাট বিশেষকৈ যদি বাষ্ট এৰিয়াটো আনহেভি বা লাইট দেখাব বিচাৰে তেনেহলে ভি নেক স্কুপ নেক নাইবা বেলেগ ধৰণৰ স্কুৱেৰ ৰেক্টেংগুলাৰ এইবিলাক পিন্ধিব পাৰে তেতিয়া হলে অলপ হলেও লাইট দেখাব নম্বৰ 2 টো হৈছে ডাবল বেষ্টেড কোটছ ডাবল বেষ্টেড জেকেটছ এইবিলাক টোটেলি এভয়েড কৰিব লাগে কিয়নো এনেও বাষ্ট এৰিয়াৰ পৰা হেভি আকৌ তাৰ ওপৰত ডাবল ব্ৰেষ্টেড কোটছ হেবিলাক পিন্ধিলে কি হয় আৰু এক্সট্ৰা ভলিউম এড হয় আৰু এক্সট্ৰা ভলিউম এড হোৱাৰ লগে লগে সেই এৰিয়াটোৰ পৰা আৰু বেছি হেভি দেখুৱা যায় গতিকে হেবিলাক এভয়েড কৰি পেলাই সিঙ্গল ব্ৰেষ্টেড কোটছ নাইবা সিঙ্গল ব্ৰেষ্টেড জেকেটছ এইবিলাক পিন্ধিব লাগে বিশেষকৈ বাষ্ট এৰিয়াৰ পৰা হেভি হলেতো হেবিলাক কেতিয়াও ট্ৰাই কৰিব নালাগে টিপ নম্বৰ 3 টো হৈছে যিকোনো ধৰণৰ ড্ৰেছ ব্লাউজেছ আৰু টপছ এইবিলাক পিন্ধিলে 3/4 স্লিভছৰ পিন্ধিব লাগে 3/4 স্লিভছৰ ড্ৰেছবিলাকে অলপ লেছ হেভি দেখায় আৰু তাৰ হলনি যদি স্লিভলেছ স্পেশালি মিহি যোনটো ষ্ট্ৰেপছৰ স্লিভলেছ ড্ৰেছ হয় কুৰ্তি বা ব্লাউজ পিন্ধে হেবিলাক পিন্ধিলে কি হয় বাষ্ট এৰিয়াটো বেছি হেভি দেখায় আৰু যদি স্লিভলেছ পিন্ধিব বিচাৰেও তেনেহলে অলপ বৰ্ড ষ্ট্ৰেপছৰ স্লিভলেছ পিন্ধিব লাগে তেতিয়া অলপ হলেও লাইট দেখা পোৱা যায় আৰু যদি স্লিভলেছ ড্ৰেছ একেবাৰে স্কিপ কৰিব পাৰে তেনেহলেতো আৰু ভাল মানে কি হয় যেতিয়া 3/4 স্লিভছৰ ড্ৰেছ পিন্ধা যায় তেতিয়া 3/4 স্লিভছৰ ড্ৰেছবিলাকে আপাৰ বডিৰ ফ্ৰেমটো প্ৰপৰচনেট কৰি বেলেন্স আউট কৰি দিয়ে বাট যদি স্লিভলেছ পিন্ধে তেনেহলে স্লিভলেছ ড্ৰেছবিলাকে গোটেই মানে এটেনশনটো ব্ৰেষ্ট এৰিয়াত আনে আৰু ব্ৰেষ্ট এৰিয়াত আনাৰ লগে লগে ব্ৰেষ্ট এৰিয়াত যেতিয়া এটেনশনটো আহি পৰে তেতিয়া ব্ৰেষ্ট এৰিয়াটো অট'মেটিকলি বেছি হেভি দেখায় টিপ নম্বৰ 4 টো হৈছে লেয়াৰিং আজিকালি যিকোনো ধৰণৰ ফিটেড ড্ৰেছবিলাক পিন্ধিলে লেয়াৰ কৰি পিন্ধিব লাগে যেনে ফিটেড টপছবিলাক ক্ৰপ টপছবিলাক পিন্ধিলে ওপৰত আজিকালি যিবিলাক ট্ৰেন্ডি ব্লেজাৰ্ছ বা জেকেটছ আছে সেইবিলাক ৱেৰ কৰিব পাৰে তেতিয়া কি হয় ব্ৰেষ্ট এৰিয়াটো ডিভাইড কৰি দিয়ে আৰু লেছ হেভি দেখায় আৰু আজিকালিতো বহুত ধুনীয়া ধুনীয়া জেকেটছ আৰু ব্লেজাৰ্ছ বিলাক বহুত ট্ৰেন্ডতো আছে আৰু যদিহে কুৰ্তি পিন্ধে তেনেহলে তলত স্লিভলেছ শৰ্ট কুৰ্তি বিলাক ৱেৰ কৰি ওপৰত ট্ৰেন্ডি এথনিক জেকেটছ বিলাক ৱেৰ কৰিব পাৰে তেতিয়াও বহুত স্মাৰ্ট দেখায় আৰু যিবিলাক বহুত ট্ৰেন্ডিও হৈ আছে
টিপ নম্বৰ 5 টো হৈছে সদায় ৰাইট টাইপছ অফ ব্ৰা ওয়্যাৰ কৰিব লাগে যিসকলৰ ব্ৰেষ্ট এৰিয়াটো বেছি হেভি হয় তেওঁলোকে সদায় ফুল সাপোৰ্ট বা ফুল কভাৰেজ দিয়া ব্ৰা ওয়্যাৰ কৰিব লাগে আৰু বহুতো হয়তো এতিয়াও এনেকুৱা আছে যিসকলে নিজৰ পাৰফেক্ট ব্ৰা সাইজটো বা কোনটো তেওঁলোকৰ কাৰণে পাৰফেক্ট হয় এতিয়াও নাজানে তেওঁলোকে বহুতো ধৰণৰ ভেৰাইটি ব্ৰা ডিফাৰেন্ট টাইপছ অফ ব্ৰা ট্ৰাই কৰি চাব পাৰে আৰু তেতিয়া হয়তো নিজে নিজে গম পাব যে কোনটো তেওঁলোকৰ কাৰণে পাৰফেক্ট ব্ৰা হয় আৰু কোনটো তেওঁলোকৰ কাৰণে ভাল বা কোনটো বেয়া সকলোবিলাক নিজে নিজে ওলাই পৰিব টিপ কিটা ফলো কৰি যদি হেভি ব্ৰেষ্টেড ওমেন বিলাকে ড্ৰেছিং কৰে বা নিজকে ষ্টাইল কৰে তেনেহলে ডেফিনেটলি তেওঁলোকৰ ব্ৰেষ্ট এৰিয়াটো বহুতে লাইট দেখাব যদি ভিডিওটো ভাল পালে আৰু যদি ভিডিওটোৰ পৰা অলপ হলেও হেল্পফুল হৈছে তেনেহলে প্লিজ ভিডিওটো লাইক কৰিব আৰু এনেকুৱা ধৰণৰ বহুতো ভিডিও চাবৰ কাৰণে ডু সাবস্ক্ৰাইব টু মাই চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন beside the subscribe button and thank you so much for watching. Bye bye.